हेलो नमस्कार मोर नाम ज्योतिष्मिता बहुत बहुत स्वागत मोर यूट्यूब बबली ब्लॉगলৈ আজি মোৰ মনটো খুবেই বেয়া क्योंकि আজি যে সৰস্বতী পূজা সেইবাবে মই 10টা বজাত উঠিছো আজি ভাবক সেইবাবে মনটো খুবেই বেয়া ভাবিলো কি ব্লগটো আৰম্ভ কৰি দিও আপোনালোকৰ লগত থাকি মনটো ইমান ভাল লাগিব মোৰ সো দিনটোত কি নকৰো সেইখিনি আজি মই দেখাই যাই থাকিম সব বলা সব গাপা ধুইকেটা আহি গলো এতিয়া বৈ দিম চাকি সো ঘৰতে সৰস্বতী পাক সেৱা এটা কৰি খিচিৰি খাই কোনে কোনে ভাল পায় কমেন্ট কৰি জনাবলৈ নাপাহৰিব সো পূজাৰ খিচিৰি খাইতো মই বহুতে ভাল পাওঁ আৰু ইবাৰ যিহেতু স্কুলত যোৱা নাই সো মায়ে ঘৰত অলপমান খিচিৰি বনাই দিল সেইখিনিতে ভাবিলো খাওঁ বুলি সো এয়া প্লেন খিচিৰি হয় প্লেন খিচিৰিটো খাই মই ভাল পাওঁ সো মই খাই লো তাৰ পিছত ক'বাত যাওঁ নেকি তো গাইস খিচিৰি খাই উঠাৰ পিছত মাৰ মুহূৰ্তে চুবালো কাৰণ ঘোলা কৰাৰ পিছত মায়ে ক'লে কি বল ক'বাত লৈ যাওঁ বুলি সো ক'ত যাম সেইটো এতিয়া নকওঁ কিউকি কৈ দিলে আপোনালোকে ভিডিঅ'টো নাচাব সো বলক ক'ত যাওঁ সেইটো সাৰপ্ৰাইজ হৈ থাকিব বলক তো গাইস মই ৰেডি হৈ বাহিৰত ৰখি আছিলোঁ মাৰ অলপমান ৰেডি হ'ব বাকী আছিল মই বাহিৰত ৰখি আছিলোঁ হঠাতে কি বা হ'ল বতৰটো কি চেৰেকটি দি কেনে বতৰটো পুৰা একেবাৰে বেয়া কৰি দিল বন চন পুৰা একেবাৰে এতিয়া মোৰ কান্দোৱে লাগি গৈছে বাৰ মূৰটো কিবা কৰি খাই বাই যাম বুলি কৈছিলে এয়া লাগিলে নহয় চ' আৰু ক'তোৱে যোৱা নহ'ব এই বতৰো এনেকুৱা কৰিছে বৰষুণ আহিলে জ্বৰ চৰ হৈ যাব চ' চাই লওঁ বতৰ ভিডিঅ'টো এইখিনিতে এড কৰোঁ আৰু পইচাটো বেয়া যদিহে ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ওচৰতে বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ সমস্ত ভিডিঅ' পাই থাকে আপোনালোকে বাই বাই